আপোনালোকে মাংসত মছলা, মিট মছলা, হালধি, নিমখ, ধনিয়া পাউডাৰ সকলোখিনি দি দিয়া হৈছে এনেদৰে। এয়া তাৰপিছত এক ভালদৰে মিক্স কৰি লোৱা হ'ব। আৰু এইফালে দেখা পাইছে আপোনালোকে আদা, ৰচুন, এইফালে জলকীয়া 3টামান দিয়া হৈছে, জালুক অকণমান দিয়া হৈছে খুন্দি পেলানি। আৰু এইপিনে পিঁয়াজ মিডিয়াম সাইজৰ 3টামান কাটি লোৱা হৈছে। এয়া এনেদৰে মিক্স কৰি থকা হৈছে। এইদৰে এয়া হৈ গ'ল মুৰ্গী মাংস। সকলোখিনি মিক্স কৰা হৈ গ'ল মছলা চছলা। ইয়াত ৰাখি দিয়া হৈছে আপোনাৰ বিলাহী, আদা, ৰচুন আৰু এইফালে জালুক, কেঁচা জলকীয়া 3টামান দিয়া হৈছে। তো আজি কচু থুৰিৰ লগত এনেদৰে বনোৱা হ'ব। চাওঁ আহক, আৰম্ভ কৰোঁ। এয়া তেল দিয়া হৈছে। পিঁয়াজ দিয়া হৈ গৈছে। আদা অলপ দি দিয়া হৈছে। কেঁচা জলকীয়া কাটি লোৱা 3টামান দি দিয়া হৈছে। জ্বলাটো আপোনালোকে হিচাপ অনুযায়ী দিব পাৰে, যিমান পৰিমাণৰ দিব বিচাৰে। যিসকলে জ্বলা খাই বেছিকৈ ভাল পায় সেইসকলে অলপ সৰহকৈ দিব পাৰে, মানে 3টা জেগাত ধৰক 10-15টা যিমান দিয়ে। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে এনেদৰে অকণমান সিজিবলৈ দিয়া হ'ব। অকণমান লৰাই দিয়া হৈছে। আৰু এয়া এতিয়া আমাৰ মেইন মুৰ্গী মাংসখিনি মিক্স কৰি থোৱা মছলা, হালধি, নিমখ সকলোখিনি এয়া দি দিয়া হৈছে, মানে মিক্স কৰি লোৱা হৈছে যিহেতু। আৰু লৰাই দিয়া হৈছে। ইয়াৰ পিছতে এনেদৰে কিছু সময় খোলাকৈ, মানে ঢাকি দিয়া নাই, অলপ সিজিবলৈ এনেদৰে ৰাখি দিয়া হৈছে। মাংসখিনি এতিয়া ফুটিব অলপ অলপ। তাৰপিছত বাকী বস্তুবিলাক দিয়া হ'ব। এয়া এনেদৰে অকণমান লৰাই দিয়া হৈছে মাংসখিনি। এয়া আলু এতিয়া দিব পৰা হৈ গৈছে। এতিয়া আলু দি দিয়া হৈছে কাটি ৰখা। লৰাই দিয়া হৈছে ভালদৰে। কিছু সময়ৰ কাৰণে ঢাকি দিয়া হৈছে এনেকৈ।
এয়া কচু থৈ কাটি ৰখা এনেদৰে দি দিয়া হৈছে। ভালদৰে লৰাই দিয়া হৈছে এনেদৰে। কাৰণে পুনৰ ঢাকি দিয়া হৈছে 5 মিনিটমানৰ কাৰণে। জুইটো কম কৰি থোৱা হৈছে। দেখা পাইছে আপোনালোকে পানী দিব পৰা হৈছে। গৰম পানী অলপ দি দিয়া হৈছে। জালুক দি বনালে আৰু এতিয়া উতলি আছে এনেদৰে। বিলাহী দি দিয়া হৈছে, কাটি ৰখা বিলাহী 3টা দিয়া হৈছে আৰু এয়া জালুক গুড়ি অকণমান দি দিয়া হৈছে খুন্দি লৈ। আৰু শেষত আদা ৰচুন খুন্দি ৰখা ফুলখিনি দি দিয়া হৈছে আৰু এনেদৰে ভালদৰে মিক্স কৰি লৰাই দিয়া হৈছে। সকলোখিনি ভালদৰে মিক্স কৰি লৰাই হোৱাৰ পিছত এনেদৰে পুনৰ অকণমান সময় ঢাকন দি ৰাখি দিয়া হৈছে। এয়া দেখা পাইছে আপোনালোকে ৰেডি হৈ গৈছে লোকেল মুৰ্গী মাংস জালুক কচু থৈ সৈতে। কি সুন্দৰ হৈছে। এয়া মুৰ্গী মাংসৰ লগত কচু থৈ জ্বলা জোল। আজি ডিছ এয়া ৰেডি হৈ গ'ল সম্পূৰ্ণ। কচু থৈ লোকেল মুৰ্গী মাংসৰ সৈতে জালুক জলকীয়া। কি সুন্দৰ হৈছে দেখা পাইছে আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও এনেদৰে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, বনাই পেলাই খাই চাব।